নমস্কাৰ বন্ধুসকল। তো আজি মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, কালি যিহেতু এটা ভিডিঅ' এৰিছিলোঁ, মানে এইটো ভিডিঅ'ৰ আগত যোনটো ভিডিঅ' এৰিছিলোঁ, চ' সেইটো ভিডিঅ'টো আপোনালোকে হয়তো নিশ্চয় দেখা পাইছে। তাৰপিছত মানে কি হ'ল, ভিডিঅ'টা অলপ মানে কিছু সময়ৰ পিছত মানে কি ভিডিঅ'টো যেতিয়া মই চেক কৰিলোঁ, YT ষ্টুডিঅ'ত গৈ যেতিয়া চেক কৰিলোঁ, তেতিয়া চেক কৰাৰ লগে মানে কি ক'ম, এনেকুৱা বস্তু এটা দেখা পাইছোঁ। চ' মানে এনেকুৱা বেয়া লগা হৈছে, মনটো মানে এনেকুৱা বেয়া লগা হৈছে, যিহেতু নতুন চেনেল আগুৱাই গৈ আছোঁ আৰু দেখাৰ লগে লগে মানে কি ক'ম, এনেকুৱা বেয়া লাগিছে, মানে মনত এনেকুৱা বেয়া লাগিছে, কি ক'ম আপোনালোকৰ। তো আপোনালোকে প্ৰথমত এটা কাম কৰক, আপোনালোকে এইটো চাই লওক। তো আপোনালোকে দেখিছে ভিডিঅ'ত কপিৰাইট ক্লেইম লাগি গৈছে। আপোনালোকক কপিৰাইট ক্লেইম লগাৰ লগে লগে কি হৈছে, কালি মানে যেতিয়া কপিৰাইট ক্লেইম লাগিছে তেতিয়া মানে মোৰ মনত এনেকুৱা বেয়া লাগিছে যে চালাৰ ভিডিঅ'ত কি মানে কপিৰাইট ক্লেইম লাগিল। তো চ' মানে পিছত মই চেক কৰিলোঁ, চেক কৰাৰ লগে শেষত গৈ দেখিলোঁ যে মানে এটা তাত ভইচ এটা মানে কি এটা যোনটো আপোনালোকে চাউণ্ড এটা ইউজ কৰাইছিল, চাউণ্ড আপোনালোকে হয়তো শুনা পাইছে, এটা চাউণ্ড ইউজ কৰাইছিল। চ' সেই চাউণ্ডটোত মানে কপিৰাইট ক্লেইম লাগিছে। তো সেইটো কাৰণে তাৰপিছত মানে ভাবিলোঁ এইটো কেনেকৈ মানে কেঞ্চেল কৰিম কপিৰাইট মানে। তো মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ যোনটো ভিডিঅ'ৰ ইণ্ট্ৰ' থাকে না, তো সেইটো ইণ্ট্ৰ'টো লগাই ল'লে ভাল হ'ব না। তো ইণ্ট্ৰ'টো লগাই লওঁ নেকি। তো বন্ধুসকল, তাৰপিছত মানে মই কপিৰাইট ক্লেইমটো নাইকিয়া কৰি দিলোঁ। চ' মই কপিৰাইট ক্লেইমটো কেনেকৈ নাইকিয়া কৰিলোঁ, যদি আপুনিও এজন নতুন ইউটিউবাৰ হৈ থাকে না, তো ভিডিঅ'টো চাই থাকিব। আপোনাৰো যদি ভিডিঅ'ত কপিৰাইট ক্লেইম লাগিছে, তো আপুনিও সেই ক্লেইমটো নাইকিয়া কৰিব পাৰিব। তো এনেকুৱা আচলতে একচুৱেলি কথা কওঁ যে কপিৰাইট ক্লেইম লগাৰ লগে মানে আমি ভাবোঁ কি যে ভিডিঅ'ত কপিৰাইট ক্লেইম লাগি গৈছে, তো চ' ভিডিঅ'টো গ্ৰ'থ হ'বনে, ভিডিঅ'টো মনিটাইজেশ্যন হ'বনে নাই, চ' আমাৰ মানে কিছুমান টেনশ্যন আহি যায়। তো তাই সেই বিষয়ে একো টেনশ্যন কৰিব নালাগে। আপোনাৰ ভিডিঅ'ত যদি কপিৰাইট ক্লেইম লাগিছে ন, আপোনাৰ ভিডিঅ'ত যদি কপিৰাইট ক্লেইম লাগিছে, তো কোনো টেনশ্যন কৰিব লগা নহয়। আপোনাৰ মানে চেনেলটো মনিটাইজেশ্যন হ'বই। আৰু চ' মানে কি এটা বস্তু প্ৰব্লেম হ'ব যে আপুনি যোনটো চাউণ্ড ইউজ কৰিছে বা যোনটো ভিডিঅ' বনাব, সেই ভিডিঅ'ত মানে যোনখিনি মানে টকা পাব, মানে যোন চেকাৰ হিচাপে যোনখিনি টকা পাব, তো সেইখিনি আপুনি নাপায়। যোনটো মানে চাউণ্ড ইউজ কৰিছে, সেই চাউণ্ড মানে যোনটো কোম্পানীৰ পৰা হৈছিল, তো সেইটোৱে মানে পাই যাব। যোনটো ভিডিঅ'ৰ পৰা সেই ভিডিঅ'টোত টকাখিনি আপুনি গুচি যাব। তো সেইটোৱে কথা। তো আপোনালোকৰ মই এটা কথা কৈ দিওঁ, আপোনালোকেতো নিশ্চয় ভাবিব যে মই ব্লগ ভিডিঅ' বনাওঁ এইটো চেনেলত আৰু ক'লোঁ আৰু মই এনেকুৱা ভিডিঅ' কিহৰ কাৰণে বনাওঁ। তো আপোনালোকৰ মোৰ ভিডিঅ'ত যিহেতু এনেকুৱা কপিৰাইট ক্লেইম লাগিছে, চ' সেইটো মই যদি জানিব পাৰিছোঁ, আপুনি জনাটো এটা জৰুৰী না। আপুনি যদি এজন ইউটিউবাৰ হয় নতুন, বা আপুনি যদি নাজানে, আপুনি যদি এনেকুৱা ইউটিউবাৰ হয়, তো আপুনি জনাটো জৰুৰী। তো সেইটো কাৰণে আপোনালোকৰ এটা কথা কৈ দিওঁ, আপুনি যদি বিচাৰিছে আপোনাৰ এই কপিৰাইট ক্লেইমটো আপুনি নাইকিয়া কৰিবলৈ, তো সেইটো আপুনি পাৰিব। একো ডাঙৰ কথা নহয় সেইটো আঁতৰোৱা। আপুনি হয়তো ভাবিছে না কপিৰাইট ক্লেইমটো মই নাইকিয়া কৰিম, মোৰ ভিডিঅ'ত কপিৰাইট ক্লেইম যাতে মানে দেখিলে এটা ভাল নালাগে না, চ' সেইটো কেনেকৈ আঁতৰাব। তো যদি আপুনি কপিৰাইট ক্লেইম নাইকিয়া কৰিব বিচাৰে, তো আপুনি চাই থাকক। তো বন্ধুসকল, এতিয়া আপুনি কি কৰিব, আপোনাৰ মোবাইলটো এনেকৈ অন কৰিব, আৰু অন কৰি এনেকৈ আপুনি কি কৰিব, আপোনাৰ মোবাইলত এটা দেখি এপ আছে, ৱেবছাইট। চ' সেই ৱেবছাইটটোৰ নাম হৈছে ক্ৰ'ম ব্ৰাউজাৰ বুলি। তো সেই ৱেবছাইটটোত আপুনি এনেকৈ অ'পেন কৰিব, আৰু অ'পেন কৰি আপুনি কি কৰিব, ইয়াত চাৰ্চ কৰিব youtube.com, youtube.com। ইয়াত দেখা পাইছে ওপৰত আহি গৈছে youtube.com। ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটো আপুনি ক্লিক কৰিব, আৰু ক্লিক কৰালে কি কৰিব, বন্ধুসকলে ওপৰত দেখা পাইছে তিনিটা ফুটা আছে, সেই তিনিটা ডটত ক্লিক কৰিব। আৰু তিনিটা ডটত ক্লিক কৰাৰ লগে ইয়াত দেখা পাইছে একবাৰ তলত লিখা আছে, তলত মানে ইয়াতে লিখা আছে ডেস্কটপ চাইট। তো ইয়াতে ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব, এনেকুৱা আপোনাৰ ইয়াতো অ'পেন হ'ব পেজটো। আৰু অ'পেন হোৱাৰ লগে লগে আপুনি কি কৰিব, আপোনাৰ এনেকৈ এই ছাইডত দেখা পাইছে আপোনাৰ লগতো আছে, চ' লগত ক্লিক কৰিব। আৰু লগত ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব, ইয়াত দেখা পাইছে ইউটিউব ষ্টুডিঅ'। তো ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব, আৰু ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ লগে কি হ'ব, এটা ইউটিউব ষ্টুডিঅ' যোনটো, চ' সেইটো অ'পেন হ'ব। আপুনি নিশ্চয় দেখা পাব যে ইয়াত অ'পেন হ'ব, ইয়াত দেখা পাইছে অ'পেন হৈ গৈছে। তো তেনেকৈ অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব, এনেকুৱা জুম কৰিব, জুম কৰি আপুনি তো এয়া দেখা পাব ছাইডত, এইটো ছাইডত লিখা আছে ভিডিঅ', মানে অল ভিডিঅ'। তো এইটো দেখা পাইছে, চ' এইটোত ক্লিক কৰিব, আৰু এইটোত ক্লিক কৰালে কি কৰিব, আপোনাৰ মানে ভিডিঅ' যিমানকেইটা, চ' সেই ভিডিঅ'কেইটা ইয়াত শ্ব' কৰিব। চ' আপোনালোকে দেখা পাব, তেনেকৈ এনেকৈ ভিডিঅ'কেইটা শ্ব' কৰিব। তো আপোনালোকে এটা বস্তু কৈ দিওঁ, চ' কালি মোৰ যোনটো ভিডিঅ'ত কপিৰাইট লাগিছিল, চ' সেইটো হৈছে এইটো, এয়া দেখা পাইছে এইটোতে কপিৰাইট ক্লেইম লাগিছিল। আৰু তাৰপিছত কি কৰিব, এনেকৈ আপুনি এইটো ছাইডত দেখা পাব, এনেকৈ আপুনি তলফালে যাব, তলফালে মানে কি আপোনাৰ যোনটো ভিডিঅ'ত কপিৰাইট ক্লেইম লাগিছে, চ' সেইটোত যাব। মই মানে আপোনালোকক আৰু এটা ভিডিঅ'ত মানে মোৰ আৰু এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কপিৰাইট ভিডিঅ' মানে ক্লেইম কেঞ্চেল কৰে। এয়া যিহেতু দেখা পাইছে আপোনালোকে, ইয়াত লিখা আছে কপিৰাইট ক্লেইম, ইয়াত লিখা আছে আপোনালোকে দেখা পাইছে, এয়া
এয়া দেখা পাইছে আপোনালোকে এয়া আৰু এটা ভিডিঅ' দেখা পাইছে কপিৰাইট ক্লেইম আছে সো কপিৰাইট ক্লেইম এয়া দেখা পাইছে আছে তো কপিৰাইট ক্লেইমৰ ওপৰত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে কি কৰিব আপোনালোকে বন্ধুসকল সো এয়া দেখা পাইছে ডিটেইলছ মানে ডিটেইলছ বুলি দেখা পাইছে সি ডিটেইলছত ক্লিক কৰিব আৰু সি ডিটেইলছত ক্লিক কৰাৰ লগে লগে কি কৰিব এয়া দেখা পাইছে ৰিভিউ মানে আহিব আকৌ আপোনালোকে চাব তো এনেকৈ অপেন হ'ব আৰু এনেকৈ অপেন হোৱাৰ লগে লগে কি হ'ব ইয়াত দেখা পাইছে এয়া আপোনালোকে ওচৰত দেখা পাই গৈছে ডেট মোৰ মানে কোনখিনিত মানে কপিৰাইট মানে লাগিছে কপিৰাইট ইয়াত দেখা পাইছে কোনটো চাউণ্ড ইয়াতে মনিটাইজেশ্যন ইন সাম টেৰিটৰিজ তো ইয়াত দেখা পাইছে কিমান ছেকেণ্ডত লাগিছে এইটোত দেখা পাইছে তো বন্ধুসকল আপোনালোকে কি কৰিব আপোনালোকে কপিৰাইট ক্লেইমটো কেনেকৈ কেঞ্চেল কৰিব ইয়াত দেখা পাইছে ওপৰত লিখা আছে সিলেক্ট একশন তো সিলেক্ট একশনত ক্লিক কৰিব আৰু সিলেক্ট একশনত ক্লিক কৰাৰ বন্ধুসকল কি কৰিব আপোনালোকে যদি মানে যোনখিনি কপিৰাইট ক্লেইম লাগিছে সেইখিনি যদি কাটিব বিচাৰে তো ইয়াত ওপৰত দেখা পাইছে ট্ৰিম আউট দেখা পাইছে তো ইয়াতো কৰিব পাৰিব আৰু যদি কৰে ৰিপ্লেচ সং তো ৰিপ্লেচ সং দিব পাৰে যদি কয় মিউট কৰিব তো মিউটো কৰিব পাৰিব তো এনেকৈ মই এটা বস্তু কৈ দিম আপোনালোকে যদি কাটিব বিচাৰে তো কাটিব পাৰিব তো মই ইয়াত নাকাটো মই ইয়াত মানে কি কৰিম মই ৰিপ্লেচ সংগত আপোনালোকে দেখা পাইছে ৰিপ্লেচ সং মাৰাৰ লগে লগে দেখা পাইছে ইয়াত বহুতকেইটা সং আহিব আপোনালোকে ইউটব যোনটো মানে সাউণ্ড আহিব মানে ইউটব সাউণ্ড তো তাৰ পৰা আপোনালোকে ইউটব সাউণ্ডটো দিব পাৰিব তো কেনেকৈ দিব মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এনেকৈ অলপ সময় ইয়াত ল'ব তো বন্ধুসকল ইয়াত দেখা পাইছে ইয়াত সাউণ্ড আহি গৈছে ইয়াত দেখা পাইছে সাউণ্ড আহিছে তো ইয়াত আপোনালোকক মই এটা সাউণ্ড শুনাইছোঁ আপোনালোকে শুনি লওক তো এনেকৈ এইটো যদি এড কৰিব বিচাৰে তো এড ইয়াত লিখা আছে আৰু তাৰপিছত কি কৰিব ইয়াত আপোনালোকে এডত ক্লিক কৰি আপোনালোকে কি কৰিব এড যোনটো আহিছে এডত এনেকৈ ক্লিক কৰিব আৰু এডত ক্লিক কৰাৰ লগে কি কৰিব এয়া সেভ দেখা পাইছে সেভত ক্লিক কৰিব যিহেতু মই এইটো নকৰোঁ মই কাটি দিম ডাইৰেক্টলি তো এনেকৈ আপোনালোকে আপোনালোকৰ কপিৰাইট ক্লেইম আঁতৰাব পাৰিব তো এনেকৈ আপোনালোকক দেখুৱালোঁ আপোনালোকে নিশ্চয় এনেকৈ কপিৰাইট ক্লেইম লাগিলে আপোনালোকে এনেকৈ আঁতৰাব পাৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল সো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন আছে তেতিয়াহ'লে না ইয়াত ছাবস্ক্ৰাইব আছে লিখা চাওক তলত এই ছাবস্ক্ৰাইব কৰি আমাৰ লগতে জইন হৈ থাকক তেতিয়াহ'লে এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই থাকিব তো এনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ দিলোঁ ভাই